তহঁতি কচোন খাতাৰনাক জাদু ক'ত হয়? ছাৰ মায়ঙত আকৌ। নহয়, একদম নহয়। তেতিয়াহ'লে আমি নাজানিম ছাৰ। বিউটি পাৰ্লাৰত হয় আকৌ। তালৈ ছোৱালীবোৰ সোমাই গ'লে ওলাই আহোঁতে কি ধুনীয়া হৈ ওলাই আহে দেখিছনে নাই? ঠিক কৈছে ছাৰ, একদম ঠিক কৈছে। 100% ৰাইট ছাৰ। হ'ব দে, এনেই ধেমালি কৰিলোঁ। এতিয়া প্ৰশ্ন সুধোঁ, তহঁতি উত্তৰ দিবি। টিংকু, তোৰ ওচৰত 2টা ৰুটি আছিলে, সেই 2টা খাই পেলালি। এতিয়া তোৰ ওচৰত কি থাকিব? ছাৰ, মোৰ ওচৰত ভাজিখিনি থাকিব। ঐ গৰু, তোৰ 2টা ৰুটি আছিলে, সেই 2টা খালে, তোৰ ওচৰত এটাও নাথাকে। সেইটোহে কথা। মই আকৌ ভাজিখিনি থাকিব যে, সেইবাবে সেইটো বুলি ভাবিলোঁ আকৌ। ৰমেন, প্ৰথম বিদেশ ভ্ৰমণ কৰা মহিলাগৰাকীৰ নাম কি? সীতা আকৌ ছাৰ। সীতা আকৌ কেনেকে? ছাৰ, প্ৰথমটো সীতাকহে ৰাৱণে লংকালৈ লৈ গৈছিল। ছাৰ, মই খেতি কৰিম বুলি ভাবিছোঁ। কি খেতি কৰিবি অ' তই? ছাৰ, নিমখৰ খেতি কৰিম বুলি ভাবিছোঁ। খা। ছাৰ, কি পাতৰ 3টা ফুটা থাকে? বোপায়ো, মই আজিলৈকে তেনেকুৱা পাত দেখিয়ে পোৱা নাই। তয়ে কচোন। ছাৰ, চেণ্ডেল পাত আকৌ। ঠিকেই কৈছ, সংতে হৈছে বাৰু দে।